দ্বাৰা যেহেতু যোৱা 3 তাৰিখ মে'ত যেটো গেং ৰেপ কেছ দুধনৈত হৈছিলে আৰু তাৰ পাছত যেটো 5 তাৰিখত তেওঁ এজন ভিক্টিমৰ ভাই হিৰণময় খাকলাৰীক মানে নিৰ্মমভাৱে মানে প্ৰহাৰ কৰা হৈছিলে ৰেপিষ্টৰ ঘৰত আৰু তেনেধৰণে আজি 16 তাৰিখত তেনেকা হিৰণময় খাকলাৰীয়ে মানে হেক জ্ঞান হস্পিটেলত তেওঁ ঢুকালে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিশনাৰৰ দ্বাৰা 3টা দাবী ৰাখি আমি আজি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ থ্ৰু ডিষ্ট্ৰিক্ট কমিশনাৰ থ্ৰু অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আৰু অনাৰেবল DGP অফ আছাম এণ্ড চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট। তো আমাৰ মূল দাবীকেইটা হ'ল যে এই যে মানে হত্যাকাৰী আৰু লগতে যি ৰেপিষ্ট তেওঁসকলক যেনেকা এৰেষ্ট কৰি আজি আইনৰ দ্বাৰা কঠোৰ শাস্তিৰে মানে শাস্তি প্ৰদান কৰিব লাগে। আমাৰ দাবী হ'ল যে তেনেকা ব্যক্তিক তেনেকা ক্ৰিমিনেলক আজি মানে হেং কৰিব লাগে টিল ডেথ। আমাৰ এইটো এটা দাবী, কিয়নো ইয়াত যেহেতু ন্যায় বিচাৰি আছোঁ আমি, সেই ন্যায়খনক আজি মানে কঠোৰ শাস্তিৰ দ্বাৰাহে ন্যায় প্ৰদান কৰিব লাগে বুলি আমি ইয়াত অনুৰোধ কৰিছোঁ। কিয়নো ইয়াত গেংৰেপ কৰাৰ পাছত যিভাৱে মানে নিৰ্মমভাৱে আৰু মানে মানুহ মৰা হ'ল আৰু ৰেপ ভিক্টিমৰ ভায়ক আৰু ৰেপিষ্টবিলাকৰ ঘৰৰ মানুহে একেলগে লগ লাগি ইয়াতে যিটো ডন আলিৰ মানে তালুকদাৰৰ ঘৰত আৰু তেনেকা যি ব্যক্তিয়ে ঘৰৰ ফালে পৰা তাত জড়িত হৈছিলে তেওঁ ভাই হওক তেওঁ মানে বনি হওক সকলোকে এৰেষ্ট কৰি পেলাই এই আইনৰ আওতাত আনি কঠোৰভাৱে শাস্তি দিব লাগে আৰু ডেথ পেনাল্টিলৈকে পানিছমেণ্ট দিব লাগে ৰেপিষ্টৰ কাৰণে, সেইটো আমি দাবী জনাইছোঁ। 2 নম্বৰত যেহেতু সেইটো ৰেপ কেছ হয়, গেং ৰেপ কেছ আৰু মাৰ্ডাৰ কেছ, এইটো বহুত চিৰিয়াছ কেছ। ইয়াৰ কাৰণে আমি বিচাৰোঁ যে সেই কেছটো মানে ফাষ্ট ট্ৰেক কোৰ্টলৈ লৈ যাব লাগে আৰু অতি সোনকালে ইয়াৰ কাৰণে ন্যায় প্ৰদান কৰিব লাগে বুলি আমি দাবী ৰাখিছোঁ। আৰু 2 নম্বৰটো হ'ল 3 নম্বৰটো হ'ল যে আজি যেহেতু মানে যেনেকা ভিক্টিমক মানে ইণ্টাৰিম কম্পেনচেশ্যন দিব লাগে, তেনেধৰণে হিৰণময় খাকলাৰীৰ নামত 20 লাখ ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ৰেপ ভিক্টিমৰ কাৰণে ইয়াতে 5 লাখকে মানে ইণ্টাৰিম কম্পেনচেশ্যন দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ। তো সেই 3টা দাবী লৈ আমি এটা মেমৰেণ্ডাম অনাৰেবল চিফ মিনিষ্টাৰ DGP আৰু গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছলৈ আমি প্ৰেৰণ কৰিছোঁ থ্ৰু ডিষ্ট্ৰিক্ট কমিশনাৰ কোকৰাঝাৰ। আৰু অহাকালিৰ পৰা আমাৰ 2 দিনীয়া প্ৰগ্ৰাম আছে। অহাকালি আবেলি বা 5টা বজাত আবেলিত আমি শ্ৰদ্ধাঞ্জলি জনাম হিৰণময় খাকলাৰীৰ নামত আৰু আমি প্ৰটেষ্ট ৰেলী আমি ল'ম মানে সাব ডিভিজনত যিমান সাব ডিভিজন আছে ঠাই আমাৰ এই সাব ডিভিজন ৱাইজত আমাৰ এপছুৰ ফালে পৰা আমি এই মানে ৰেলীটো ল'ম, প্ৰটেষ্ট ৰেলী। আৰু লগতে 27 তাৰিখত আমাৰ এটা কাৰ্যসূচী আছে গোৱালপাৰা জিলাৰ দুধনৈ স্থানত, তাতে আমাৰ বিভিন্ন জিলা কমিটি আৰু চেণ্ট্ৰেল এপছু একেলগে লগ লাগি আমি তাতে এটা ধৰ্ণা কাৰ্যসূচী ল'ম আৰু এই আমাৰ দাবীবোৰ আকৌ আমি তাত পুনৰাই মানে আমি দাবীটো ৰাখিম। আৰু ইয়াৰ কাৰণে বিশেষভাৱে যাতে তেনেকা আৰু যি ঘটনা ঘটিছে সেইটো মানে আমি বহুত নিন্দা কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা। আৰু অনাগত দিনত যাতে অসমত আৰু এনেকা সুযোগ কোনোবাই আৰু এনেকা সাহস নকৰে, তাৰ কাৰণে কঠোৰ শাস্তি দিয়াটোৱে এটা ন্যায় হ'ব বুলি আমি বিচাৰিছোঁ। এইটো আইনৰ ফালৰ পৰা পুলিচৰ ফালৰ পৰা এইটো এৰেষ্ট কৰিছে আমিও জানিছোঁ। তো ইয়াৰ কাৰণে আমি বিচাৰিছোঁ যে যিসকলক মানে মাৰ্ডাৰত ইনভলভ আছে, একমপ্লিচ আছে, তেওঁসকলকো এৰেষ্ট কৰিব লাগে অতি সোনকালে আৰু লগতে যিমান কঠোৰ শাস্তি দিব লাগে এই আইনৰ আওতাত আনি পেলাই সকলোকে মানে এনেকা ডেথ পেনাল্টিলৈকে প্ৰদান কৰিব লাগে বুলি আজি বহুত প্ৰেচিডেণ্ট আছে আমাৰ ইভেন ছেশ্যন কোৰ্ট আৰু বিভিন্ন জিলা ঠাইত আজি কোকৰাঝাৰ হওক, ধুবুৰী হওক, বিভিন্ন ঠাইত চিৰাং হওক, বঙাইগাঁও হওক, বহুতো কোৰ্টত মানে এনেকা গেং ৰেপ কেছৰ ফালে এতিয়া মানে ডেথ চেণ্টেন্স দিয়াৰলৈকেও মানে ইয়াত পানিছমেণ্ট আছে, লাইফ ইম্প্ৰিজনৰ পানিছমেণ্ট আছে। আৰু তেনেকা ব্যক্তিসকলক যেনেকা একিউজড আৰু ক্ৰিমিনেলক এনেকাই শাস্তি দিয়া শাস্তিমূলক বুলি আমি ভাবোঁ।